সতীৰ্থসকল, আজি 16 বছৰ আগতে এটা ডাঙৰ অপাৰেশ্যনত আমাৰ মাজৰ সতীৰ্থ দেৱ জনাৰ্দন নিৰুদ্দেশ হৈছিল। আজি কুপতি তেওঁৰ কোনো সম্ভেদ পোৱা নাই। হয়তো এই পৃথিৱীত জনাৰ্দন আছেনে নাই সেয়াও এক ৰহস্যৰ আৱদ্ধ। আমাৰ সতীৰ্থ কেইবাজনকো জনাৰ্দনৰ সন্ধানত পঠিওৱা হৈছিল, কিন্তু তেওঁলোক আজিলৈকে উভতি নাহিল। আৰু সেই পৰিয়ালটো কি হ'ল এতিয়া কোনেও নাজানে। আৰু সিহঁতে কয় আমাৰ কাৰণে সেই পৰিয়ালটো ধ্বংস হ'ল বুলি। সেইবাবে এইবাৰ তোমালোকক পঠাইছোঁ। চাবা যাতে এইবাৰ আমি এটা ভাল খবৰ পাওঁ। আৰু চাবা আমাৰ ৰাস্তা ঘাট অকণো মুকলি নহয়, বহুত কাঁইটেৰে ভৰা। আমাৰ সন্মুখত বিপদ আৰু বিপদ, আৰু চকলাটিকা অৰণ্য বহুত জয়াল। সাৱধানে তোমালোক আগবাঢ়িবা। তাতোকৈ ডাঙৰ কথা হ'ল দেৱৰ ওচৰত আমাৰ সংগঠনৰ বহুত মূল্যৱান নথি পত্ৰ আছিল। সেই কাগজবিলাক আজিলৈকে কোনেও পোৱা নাই। সেয়া আমাৰেই সৌভাগ্য। তোমালোকে আজিয়ে যাত্ৰা আৰম্ভ কৰিবা। আৰু তোমালোকৰ কিবা ক'বলৈ আছে? নাই ছাৰ। জিন্তু, তুমি এওঁলোকক ঠাইখনৰ বিষয়ে বুজাই দিবা। য়েছ ছাৰ। কিবা প্ৰকাৰে হ'লেও সতীৰ্থদেৱৰ সন্ধান উলিয়াম। ইয়াৰ পৰা 35 কিলোমিটাৰ যোৱাৰ পাছত ঢেলালু নামৰ এখন গাঁও আছে। সেই ঢেলালু গাঁৱত দুজন লোকে তোমালোকক সহায় কৰিব। তাৰ পৰা 12 কিলোমিটাৰ যোৱাৰ পাছত তোমালোকে গভীৰ সেই চকলাটিকা অৰণ্য পাবা। তোমালোকৰ কাম অপাৰেশ্যন তাতেই কৰিবা। নিখোজ হোৱা পৰিয়ালটো সেই অঞ্চলতে আছে। এটা সৰু ল'ৰা প্ৰায় 12 বছৰমান হ'ব। বায়েকৰ বয়স আছিল 16 বছৰ। ছোৱালীজনীৰ নাম আছিল অৰুন্ধতী। মোৰ আৰু সংগঠনৰ ফালৰ পৰা তোমালোকক সাহস যাচিছোঁ। তোমালোকে ভাল খবৰ লৈ উলটি আহিবা। আমাৰ নীতি নিয়ম মতে কাম কৰিবা। দেহত শেষ বিন্দু তেজ থকালৈকে যিমানেই গভীৰ অৰণ্য হওক লাগে, কিবা এটা উত্তৰ উলিয়াব লাগে। দেৱৰ লগতে সেই পৰিয়াল অৰুন্ধতী। দেউতা, মোক অলপ সহায় কৰিবনে? তুমি চকলাটিকা গাঁওখনলৈকে যাবা নহয় জানো? ইয়াৰ পৰা 6 কিলোমিটাৰ। তুমি আমাৰ লগত যাব পাৰিবা জানো? মানে আপুনি তালৈকে যাব? মই যে লগ এটা পালোঁ, সেয়ে মোৰ কাৰণে ভাগ্য। আমি খোজকাঢ়িয়ে যাওঁ, তুমি যাব পাৰিবা জানো? পাৰিম, কিয় নোৱাৰিম। খোজকাঢ়িব পালে মোৰ ভালহে লাগে, তাতে আকৌ এনেকুৱা নিজান বাটত। 6 কিলোমিটাৰ আমি চমুবতে যাম, তুমি ভয় নকৰাতো? ভয় কি বস্তু মই চিনিয়ে নাপাওঁ। আপোনালোকৰ লগতেই যাম। আপুনি মাত্ৰ মোক চকলাটিকা পোৱাই দিলেই হ'ল। বেলি ডুবিলেই, ব'লা ব'লা। ব'লক। অৰুন্ধতী, এইটোৱে আমাৰ ঘৰ। আপুনি কাৰ ঘৰলৈ আহিছে? আমাৰ ঘৰৰ ওচৰত কাৰো ঘৰ নাই, অকলেহে আছে আমাৰ ঘৰটো। গাঁওখনৰ মানুহ অকল তোমালোকেই নেকি? এইখন গাঁও নহয় নেকি? গাঁও আছিলে, কিন্তু এতিয়া গাঁও নাই। মানে? এই বলীয়া লুইতখনে সকলো শেষ কৰি দিলে।
এঘৰকৈ সকলো ইয়াৰ পৰা গ'লগৈ। থাকি গ'লো মাত্ৰ আমাৰ ঘৰখন। অৰুন্ধুতি তাক কিবা এটা খাবলৈ দে। অঁ দেউতা, আপোনাক কিবা এটা খাবলৈ দিওঁ। বাৰু আপুনি ইয়ালৈ কিয় আহিছে? সেইবোৰ বহুত কথা। কেনি যাম, কি কৰিম ভাবিহে আছোঁ। ৰাতিও বহুত হ'ল, আজি ইয়াতে থাকক। কাইলৈ ৰাতিপুৱা সোনকালে জগাই দিম। আমাৰ ঘৰত একো অসুবিধা নাপায়। বেলেগ একো নাভাবিব। আপুনি মোৰ ভাইটিৰ বয়সৰে হ'ব। মোতকৈ তাই সৰু, আকৌ তাই ভায়েকৰ লগৰ কেনেকৈ হ'ম? পানী খাওক। তোমাৰ ভাইটিৰ বয়স কিমান? সি এতিয়া ঘৰত নাই নেকি? তাৰ নামটো? সি এতিয়া নাই, আছে চাগে ক'ৰবাত খেলি। তাৰ কথানো কিনো ক'ব, একেবাৰে কথা নুশুনে। মোলৈ যে অকণমানো ভয় নকৰে। খেলিবলৈ পালে তাক একোৱে নালাগে। এইবাৰ তাৰ 12 বছৰ হ'ব। কি খেল খেলে? লগৰকেইটাৰ লগত যি টি খেল খেলে, উৎপাত। তাক আমি দেৱ বুলি মাতোঁ। আকৌ বোলে মোৰ বয়সৰ। কি কথা কয়? পাগল নেকি এইজনী? কি হ'ল, কিবা ভাবিছা নেকি? নাই, একো ভবা নাই। ভাগৰহে লাগিছে আৰু। সোনকালে মোক জগাই দিবা দেই। হ'ব, আপুনি চিন্তা কৰিব নালাগে। আপুনি আমাৰ আলহী। এতিয়া শুই থাকক।
নেটৱৰ্ক নাই। ঠাইখন কিন্তু বৰ ভাল নহয়। আজি যাব নালাগে নেকি? কাইলৈ সোনকালেই যাবা নহ'লে। দিনে পোহৰে যাব পাৰিলে ভাল। ৰাতি হ'লে ৰাস্তাটো বৰ গহীন গহীন লাগেচোন। নাই নাই, মই ভয় নকৰোঁ, মই কিবা এটা কৰিম, আপুনি যাওক। এইখন সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ। সাৱধানে যাবা, তেতিয়াহ'লে মই যাওঁ। অ'কে। Tidur lagi. তুমি এতিয়া ক'ত আছা? তুমি ৰখি দিয়া, মই গৈ আছোঁ। কম সময়তে মই গৈ পামগৈ। হাবিৰ মাজেৰে যাবলৈ ভয় লাগে নেকি? হাবিৰ মাজত থাকোঁতে আধা বায়ক গ'ল, এতিয়া ভয় কৰিবলৈ কি আছে?
তেতিয়াহ'লে মোক কিয় মাতিলা অকলে নগলা কিয় জানো মোৰ কি হ'ল একো মনত নাই ভাগৰে জুগৰে আহিছিলা মনত কিবা হৈছিল চাগে ভূত আছে নেকি হাবিখনত ইমান ডাঙৰ হ'লো ইয়াতে আজিলৈকে একো নেদেখিলোঁ আৰু তুমি কৈছা ভূত দুজন আছোঁ একো নহয় দিয়া ব'লা ব'লা 16 বছৰৰ পৰা এই অৰণ্যখন মোৰ বৰ আপোন তুমি দেখোন হাবি বেছি মাজলৈহে নিছা এইফালে নহয় এইফালে আহা এইফালে চমু হ'ব অলপ দূৰহে হাবিৰ মাছ পাবা পাছত মুকলি বাট পাম দুটা আছোঁ কিহৰ ভয় এইজনেচোন ভয় নকৰে যি হয় হ'ব চকলা টিকা পালেগৈ হয় আগলৈ আহা নহ'লে উভতি যাওঁ ব'লা তুমি আৰু দেই ইমান দূৰ অহাৰ পাছত উভতি যোৱাৰ কথা কৈছা তুমি ক'লে যোৱা মই নাযাওঁ আৰু দেই চাল্লা কাৰ পাল্লাত পৰিল কি ভাবি আছা তোমাৰ লগৰ ধীৰাজ বোলাজনক ময়ে পাৰ কৰাই দিছিলোঁ এই হাবিখন এই অৰণ্যখনৰ মাজেদিয়েই কালি পাৰ কৰাইছিলোঁ তেওঁ বৰ্তমান চকলা টিঙা গাঁওখনত আছে ব'লা ধীৰাজক তুমি চিনি পোৱা নেকি ময়ো তোমালোকৰ দৰে একেখন নাৱৰে যাত্ৰী ভয় খাব নালাগে লাচিত লাচিত কেনে গ'লা লাচিত 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 কেনে গ'লা লাচিত এই গৈছোঁ তুমি কি হেৰি কৰিবও নিদিবা নেকি ঐ এইফালে আহা আহা তুমি আকৌ সেইডালত কেলে উঠিছা মইতো ইয়াতেই বেছি সময় হ'ল কি কি মানে তুমি লাচিত নহয় নেকি এতিয়া এইবোৰ খাবলৈ কেলৈ শিকিলা কিহৰ টেনশ্যন ইমান চব কৰি চালোঁ চাল্লা কিন্তু এটাতো ছাকচেছ নহ'ল ছাকচেছ নহ'লোঁ বুলিয়ে খাব লাগে নেকি সেইটোকে চবেই কৈ থাকে চবেই সেইটোকে কয় কি কৰিম কওক কাম দিয়ক কিবা আছে যদি আপুনিতো নাখায় ইয়াৰ পৰা চকলা টিকা কিমান দূৰ চকলা টিকা আপুনি মই চকলা টিকালৈ যাব লাগে আপুনি এতিয়া জানো যাব পাৰিব কেলে তুমি ভয় খাইছা নি ভয় কৰা নাই সকলোবোৰ কথা মোক বুজাই থৈছে আপুনি সেইজন বুলি মই ভবা নাছিলোঁ তেতিয়াহ'লে ব'লা ইয়াত ৰৈ থাকিলে মোৰ সময় পাৰ হৈ যাব
ঐ ৰ'বা, এইখন তাৰ বেগটো ক'ত আছে চাব লাগিব।